হাই এভরিওয়ান, এই ভিডিওটোত আমি ক্লাস 9 প্রথম চেপ্টার নাম্বার সিস্টেম অর্থাৎ সংখ্যা প্ৰণালী পঢ়িম। যি টপিকটো ক্লাস আর 9 আর 10 ভাবে অতি ইম্পর্টেন্ট হয়। এই ভিডিওটোত আমি ক্লাস 9 সংখ্যা প্ৰণালীর অনুশীলনী 1.1 সলভ কৰিম। আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়ার এটা কৰি দিবা। তো প্ৰথমে আমি ভুল হৈ গৈছে। অনুশীলনী 1.1 তোমালোকক সলভ কৰি দেখুৱাম। এইটো কেনেকৈ কৰিব লাগে আৰু এইটো ক্লাস 9 আৰু 10 ভাবে অতি গুৰুত্বপূৰ্ণ হয়। তো তোমালোকে সদায় মনত ৰাখিবা, এইবিলাক এতিয়াৰ পৰা তোমালোকে শিকিলে ক্লাস 9 ক্লাস 10 যোৱাৰ পিছত তোমালোকৰ একো প্ৰব্লেম নহয়, তোমালোকে এইবিলাক আগতে পাই যাবা। তো প্ৰথমে আমি 1 নাম্বার যেটো কোশ্চেন হয় এইটো সলভ কৰিম। এইটো তোমালোকক ভাবে অকল সলিউশনটো দিয়ে আছো। প্ৰথমে দিয়া আছিল শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয়। তো প্ৰথমে লিখা হৈ আছে শূন্যটো পৰিমেয় সংখ্যা হয়, কিয়নো শূন্যক যিকোনো সংখ্যা দিয়ে ভাগ কৰিলে শূন্য হয়, গতিকে শূন্যটো পৰিমেয় সংখ্যা হয়। আৰু ইয়াক আমি p/q আকৃতিত প্ৰকাশ কৰিব পাৰি নে নোৱাৰি। শূন্যটো পৰিমেয় সংখ্যা হয় আৰু আমি ইয়াক p/q আকৃতিত প্ৰকাশ কৰিব পাৰি। তো তোমালোকে এইবিলাক নোটবিলাক লিখি ল'ব পাৰিবা আৰু তোমালোকে এইবিলাক লৈ বুজিব পাৰিবা, বা কোনোবাই যদি বুজা নাই কমেন্ট কৰিবা যে এইটো বুজা নাই বা এইটো ভালকৈ বুজাই দিয়ক। তো প্ৰথমতে আমি লিখিব পাৰো শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পাৰি। তোমালোকে এইবিলাক ভালকৈ সলভ কৰিবা, তেনেহলে তুমি যেতিয়া ক্লাস 10 যাবা তেতিয়া তোমাৰ একো প্ৰব্লেম নহয়। যেনে আমি লিখিব পাৰো 0/1, 0/2, 0/3 ইত্যাদি, আৰু বহুতো লিখিব পাৰো 0/4, 0/5 এইবিলাক আমি লিখিব পাৰো। তেতিয়া আমি 1 নাম্বাৰটো সলভ কৰিলো অনুশীলনী 1.1। এতিয়া আমি সলভ কৰিম অনুশীলনী 1.1 এর 2 নাম্বার কোশ্চেনটো। তো 2 নাম্বার কোশ্চেনটো দিয়া আছে 3 আৰু 4 মাজত 3 আৰু 4 মাজত 6টা পৰিমেয় সংখ্যা উলিওৱা। তো আমি 3 আৰু 4 মাজত 6টা পৰিমেয় সংখ্যা কি কৰিব লাগে, উলিয়াব লাগে। তো এইটো কৰিবলৈ আমি প্ৰথমে যেটো পদ্ধতি অৱলম্বন কৰিব লাগে সেইটো পদ্ধতিটো হল আমাক প্ৰথমে দিয়া আছে। এতিয়া আমি সলিউশন লিখি লিলো। এতিয়া তোমালোকে দেখা 3 নাই, মানে 3 তলত একো নাই, মানে কি আছে 3 তলত 1 আছে। তো আমি লিখিব পাৰো 1/3। এতিয়া 6টা পৰিমেয় সংখ্যা কৈছে, সেই কাৰণে আমি 7ৰে পূৰণ কৰিছো। তোমালোকে বহুত 7ৰে পূৰণ কৰিব পাৰা, 8ৰে পূৰণ কৰিব পাৰা, 9ৰে পূৰণ কৰিব পাৰা। 21 3 7 21, 7 1 গুণ 7। তারপরে তোমালোকে 4, এতিয়া 4 তলত একো নাই, তো এইটো আমি কি লিখিব পাৰো 4 তলত একো নাই মানে কিমান আছে 1 আছে। তেনেহলে 4 × 7 1 × 7 আমি লিখিব পাৰো। এতিয়া আমি 4ৰে 7ৰে পূৰণ কৰিলে ওপৰত তলত হৈ যায় 1 × 7 7। 4ৰে 7ৰে পূৰণ কৰিলে 28 হৈ যায়। এতিয়া আমি কি লিখিব পাৰো 3 আৰু যেটো কোশ্চেনত দিয়া আছে এইটো আমি এইভাবে লিখিব পাৰো 3 আৰু 4ৰ মাজত থকা 6টা বা মাজত থকা 6টা পৰিমেয় সংখ্যা হল 6টা পৰিমেয় সংখ্যা হল আমি কেনেকৈ লিখিব পাৰো। ইয়াত মই তোমালোকৰ ভাবে 5টা লিখি দিছো, তো তোমালোকে ইয়াত 6টাই লিখিবা। ইয়াত 6টা পৰিমেয় সংখ্যা হল, প্ৰথমে আমি কি আছে 21 আছে, 21ৰ পৰা 28 আছে। তো আমি 22/7 লিখিব পাৰো, তাৰ পিছত 23/7 লিখিব পাৰো, তাৰ পিছত 24/7 লিখিব পাৰো, তাৰ পিছত 25/7 লিখিব পাৰো, তাৰ পিছত 26/7 লিখিব পাৰো, তাৰ পিছত 27/7 লিখিব পাৰো। এটা, দুটা, তিনিটা, চাৰিটা, 5টা, 6টা। এতিয়া ইয়াত টোটাল 6টা পৰিমেয় সংখ্যা লিখা হৈ গল। এতিয়া আমি 3 নাম্বার কোশ্চেনটো সলভ কৰিম। 3 নাম্বার কোশ্চেনটো দিয়া আছে 3/5 আৰু 3/4ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়া। তো 5টা পৰিমেয় সংখ্যা উলিয়াব দিছে, এই কাৰণে আমি 3 × 6 5 × 6 কৰিলো। 3 6 গুণ 18, 5 6 গুণ 30। তো এইটো লিখিলে এতিয়া আমি লিখিম
এতিয়া 3/5 যিটো হয় এইটো বাইৰ কৰিলোঁ। এতিয়া আমি কি বাহিৰ কৰিম? এতিয়া আমি 4/5 যিটো হয় এইটো বাইৰ কৰিব লাগিব। তো প্ৰথমে আমি 4 × 6 কৰিম, তাৰপিছত আমি তলত 5 × 6 কৰিম। তো 5 × 6 = 30, ওপৰত 4 × 6 = আমি 24। এতিয়া আমাৰ এইটো সংখ্যাটো লেখা হৈ গ'ল। এতিয়া আমি লিখিব পাৰোঁ 3/5 আৰু আমাৰ যেহেতু 3/5 আৰু 4/5 মাজত 5টা পৰিমেয় সংখ্যা বাহিৰ কৰিবলৈ দিছে। এতিয়া আমি 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা মাজত 5টা পৰিমেয় সংখ্যা হল। তো আমি কি লিখিব পাৰোঁ 5টা পৰিমেয় সংখ্যা? যেহেতু আমাৰ পৰিমেয় সংখ্যাবিলাক আমাৰ কোনটো সংখ্যাৰ ভিতৰত হ'ব লাগিব? 18 পৰা ষ্টাৰ্ট কৰি 24 ভিতৰত থাকিব লাগিব। তো আমি প্ৰথমে লিখিব পাৰোঁ 18 পিছত কি হয়? 19। তো 19/30 লিখিব পাৰোঁ। তারপরে 20/30 লিখিব পাৰোঁ। তাৰপিছত আমি লিখিব পাৰোঁ 21/30 লিখিব পাৰোঁ। তাৰপিছত আমি লিখিব পাৰোঁ 22/30। তাৰপিছত আমি লিখিব পাৰোঁ 23/30। 1 2 3 4 5। তো আমাৰ 5টা পৰিমেয় সংখ্যা বাহিৰ কৰিবলৈ দিছে, 5টা পৰিমেয় সংখ্যা বাহিৰ হৈ গ'ল। 5টা পৰিমেয় সংখ্যা বাহিৰ কৰিবলৈ দিছে, এইকাৰণে আমি 6ৰে পূৰণ কৰিছোঁ। তোমালোকে 7 8 6ৰ পৰা ষ্টাৰ্ট কৰি যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰিবা। এতিয়া আমি 4.1 যিটো কোশ্চিন হয় সঁচা মিছা এইটো আমি লিখিব পাৰোঁ। তো প্ৰথম যিটো আছে এইটো সঁচা হয়, কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাই কি হয়? এটা পূৰ্ণ সংখ্যা হয়, কাৰণ পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয় আৰু স্বাভাৱিক সংখ্যা 1ৰ পৰা ষ্টাৰ্ট হয়। গতিকে সকলো স্বাভাৱিক সংখ্যা, সেইকাৰণে আমি লিখিব পাৰোঁ সঁচা, কাৰণ সকলো স্বাভাৱিক সংখ্যাই কি সংখ্যা হয়? সকলো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়। কিন্তু আমি 4ৰ 1টো লিখিব পাৰোঁ সঁচা। তাৰপিছত আমি যিটো কোশ্চিন লিখিব পাৰোঁ সেইটো হ'ল 4ৰ 2। ইয়াত লিখা আছে, প্ৰথমে 4ৰ 1টো চোৱা তোমালোকে সঁচা, কাৰণ যুক্তিটো চোৱা, কাৰণ সকলো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। মই তোমালোকক অলপ আগতে কৈ দিলোঁ। এতিয়া তোমালোকে 2টো চোৱা, 2টোত কি হ'ব? মিছা হ'ব, কাৰণ সকলো কি হয়? সকলো অখণ্ড সংখ্যাই, কাৰণ সকলো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয়। কাৰণ পূৰ্ণ সংখ্যা কি হয়? ঋণাত্মক সংখ্যাবোৰ কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে। আৰু অখণ্ড সংখ্যাবিলাক আমাৰ কি হয়? ধনাত্মক আৰু ঋণাত্মক দুয়োটাই হয়। আৰু পূৰ্ণ সংখ্যা অকল কি হয়? ধনাত্মক হয়, কেতিয়াও ঋণাত্মক নহয়। সেইকাৰণে এইটো মিছা। গতিকে আমি লিখিব পাৰোঁ মিছা, কাৰণ সকলোবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয়। এইটো আমি এইভাবে এনেকৈ লিখিব পাৰোঁ। তো তোমালোকে নিশ্চয় এইখিনি বুজি পাইছা। যদি কোনোবাই বুজা নাই কমেণ্ট কৰিবা আৰু ভালকৈ বুজাই দিম, আৰু তোমালোকে নোটবিলাক লিখি ল'বা আৰু এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তোমালোকে ইয়াত ফ্ৰী PDF, ফ্ৰী ক্লাছ আৰু সকলোখিনি চেপ্টাৰ পাই যাবা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট এটা কৰিবা।